নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টোত যিখিনি কথা ক'বলৈ ওলাইছোঁ এইখিনি কথাই তোমাৰ জীৱন সলনি কৰিব। আজি মই তোমাক জীৱনৰ এটা ডাঙৰ উপদেশ দিবলৈ গৈ আছোঁ। এয়া মানি চলিলে তুমি সকলোৰে বিশ্বাস অৰ্জন কৰিবা সেয়া নহয়, বৰঞ্চ তোমাক দিয়া প্ৰতিশ্ৰুতি কোনোবাই ভাঙিলে তোমাৰ কোনো অনুশোচনা নহ'ব, নিজৰ ওপৰত গৰ্বহে হ'ব। বন্ধুসকল, আমেৰিকাত এদিন হিমশীতল ৰাতি এজন কৌটিপতি মানুহে তেওঁৰ ঘৰৰ সন্মুখত এজন বৃদ্ধ দৰিদ্ৰ মানুহক দেখিবলৈ পালে। বৃদ্ধ মানুহজনক সুধিলে, বাহিৰত ইমান ঠাণ্ডা আৰু তোমাৰ গাত কিয় গৰম কাপোৰ নাই? তোমাৰ ঠাণ্ডা নালাগে নেকি? বৃদ্ধ লোকজনে উত্তৰ দিলে, মোৰ লগত গৰম কাপোৰ নাই, সেয়ে সহ্য কৰি আছোঁ। কৌটিপতিজনে ক'লে, মোৰ বাবে অলপ সময় অপেক্ষা কৰা, মই ঘৰলৈ গৈয়ে তোমাৰ কাৰণে গৰম কাপোৰ কেইখনমান লৈ আহিছোঁ। দৰিদ্ৰ বৃদ্ধজন খুব বেছি আনন্দিত হৈ ক'লে যে তেওঁ অপেক্ষা কৰিব। ধনী মানুহজনে তেওঁৰ ঘৰত সোমাল আৰু তেওঁৰ নিজৰ কামত ইমানেই ব্যস্ত হৈ পৰিল যে বৃদ্ধ মানুহজনক কোৱা কথাটো তেওঁ পাহৰি থাকিল। ৰাতিপুৱা তেওঁৰ মনত পৰিল সেই বৃদ্ধ মানুহজনক দিয়া প্ৰতিশ্ৰুতি। তেওঁ লগে লগে ঘৰৰ পৰা কিছু গৰম কাপোৰ লৈ মানুহজনৰ সন্ধানত ওলাই গ'ল। কিন্তু বৃদ্ধ লোকজনক তেওঁ ঘৰৰ পৰা কিছু দূৰত ঠাণ্ডাত মৃত অৱস্থাত দেখিবলৈ পালে। মানুহজনৰ হাতত এইখিলা সৰু কাগজ আছিল। কাগজখিলাত লিখা আছিল, যেতিয়া মোৰ লগত কোনো গৰম কাপোৰ নাছিল তেতিয়া মোৰ ঠাণ্ডাৰ সৈতে যুদ্ধ কৰাৰ ক্ষমতা আছিল, কাৰণ সেয়া মই মানিবলগীয়া হৈছিল। কিন্তু যেতিয়া কোনোবাই মোক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল তেতিয়া সেই প্ৰতিশ্ৰুতিৰে সৈতে আসক্ত হৈ গৈছিলোঁ। লগতে মই মোৰ ভীষণ ঠাণ্ডা প্ৰতিৰোধ কৰাৰ ক্ষমতা হেৰাই পেলাইছিলোঁ। সেয়ে দয়া কৰি কাৰোবাক প্ৰতিশ্ৰুতি দিয়াৰ আগতে ভাবিবা। লগতে অহেতুক মিছা প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকিবা। প্ৰতিশ্ৰুতি দি ৰক্ষা কৰিব নোৱাৰাতকৈ আৰু বেছি মাৰাত্মক একোৱেই হ'ব নোৱাৰে। ধন্যবাদ বন্ধু বান্ধৱীসকল। যদি ভাল লাগিল মোৰ ভিডিঅ'টো আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো এটা লাইক কৰক। ধন্যবাদ।